নমস্কাৰ মোৰ চেনেলৰ অন্য এটা ভিডিঅ' লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো কেইদিনমানৰ আগতেই আমি গৈছিলোঁ পশ্চিম কাৰ্বি আংলঙৰ ক্লুকলাৰ নামৰ এডোখৰ ঠাইত, কিন্তু ভিডিঅ'টো আপলোড কৰিব পৰা নাছিলোঁ বিশেষ অসুবিধাৰ কাৰণে। তো আজি যাওঁ আহক আমি পশ্চিম কাৰ্বি আংলং ক্লুকলাৰ নামৰ ঠাইডোখৰত। এনেকৈ প্ৰকৃতি সুন্দৰ পৰিৱেশৰ মাজে মাজে পাহাৰৰ একা বেকা পথেৰে আহি আছোঁ। তো বলক সকলো যাওঁ আমি পশ্চিম কাৰ্বি আংলং ক্লুকলাৰ নামৰ ঠাইডোখৰত। এনেকৈ বহু দূৰ অহাৰ পাছত আমি আহি আমাৰ গন্তব্যস্থান আমি আহি পালোহি। আমি সকলোৱে আমাৰ নিজৰ নিজৰ কামত ব্যস্ত হৈ গৈছোঁ। আমি ঘৰৰ পৰা অনা চাউলখিনি জুৰিটোত উঠি গ'ল, সেইকাৰণে আমি ওচৰতে ওচৰত বুলি কি ক'ম 1 কিলোমিটাৰ আঁতৰত গৈ পেলাই আমি পাইছোঁ মানুহৰ ঘৰ। তাৰ পৰা আমি চাউল অলপ লৈ আহিছোঁ। পইচা দিছিলোঁ, বহুত জোৰ কৰিছোঁ, পইচা নলয়, তথাপিও হাতত দি থৈ আহিছোঁ। আৰু দোকান ওচৰত নাই, সেইকাৰণে মানুহৰ ঘৰতে যাবলগীয়া হ'ল। তো আহি পাই আমাৰ ৰান্ধনি এইফালে ভাত বনোৱাত ব্যস্ত হৈ গ'ল। পানী খাই গা পা ধুই আমি ওলালোঁ ঘৰলৈ বুলি। আৰু ঘৰলৈ যোৱাৰ সময়তে আমাৰ সকলোৱে ঝাৰুৰ পুলি লৈ লৈছে হাতত। ভাগৰত ক'ব নোৱাৰা হৈ আহিছে একদম। ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে। জয় আই অসম।